আজি ওলালোঁ ডিব্ৰুগড়ৰ দুৰ্গা পূজা চাবলৈ। মই আগৰে পৰা শুনিয়ে আছিলোঁ ডিব্ৰুগড়ৰ দুৰ্গা পূজা ভাল বুলি, আৰু কিছুমানে মোক ৰিকমেণ্ডো কৰিছিলে, সেইকাৰণে আজি ফাইনেলি ওলাই দিলোঁ। যোৱা সময়ত আমি ল'লোঁ চিপছ আৰু ফান্টা এবটল। ভণ্টিক মই কৈছিলোঁ যে নৰ্মেল ল'ম বুলি ক'ল্ড ড্ৰিংকছ, কিন্তু তাই নুশুনিলে। তাই হোম মিনিষ্টাৰে ক'লে যে তাই ফ্ৰিজিঙে ল'ব। আৰু আপোনালোকে চাগে মোৰ মাতত ধৰিব পাইছেই, সেই ক'ল্ড ড্ৰিংকছ ফ্ৰিজিং খোৱাৰ কাৰণে আজি পৰ্যন্ত মোৰ চৰ্দি হৈ আছে, এতিয়ালৈকে ভাল হোৱাই নাই। আৰু ডিব্ৰুগড়ত মোৰ পিছে প্ৰায় আহি থকা হয়, কিন্তু আজিলৈকে মই জগন্নাথ মন্দিৰত সোমাই পোৱা নাই। আজি সেইকাৰণে সোমায়ে দিলোঁ। আৰু আমি আহি পালোঁহি মণ্ডপ দুৰ্গা পূজাত। সঁচাকৈ দেই, মানে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যনবোৰ কৰিছে নহয়। যোৰহাটতো পূজা চালোঁ, কিন্তু আটাইতকৈ বেছি ভাল লাগিলে মোৰ ডিব্ৰুগড়ৰ মণ্ডপবোৰেই। আৰু যেতিয়াই নেকি এইবোৰ দেখোঁ নহয় আমাৰ পূজাবোৰ, তেতিয়া এটা কথাই মনত আহে, বিশেষকৈ দুৰ্গা পূজা, ইটছ অল এবাউট কালাৰ্ছ এণ্ড লাইটনিং। আৰু আছে মণ্ডপ, আপোনালোকক দেখুৱাম কিন্তু কাইলৈ।